আমি আহিছোঁ আজি দোকান নাই মানুহ এটা ক'ৰবাত গৈছে ওলাই কিনে আপোনালোকে দেখিছে যি দেখিছে কিমান সঁচাকৈ এই দোকানখনত বাৰু ভালেই লাগিছে ইয়াত আহি কেনে কিন্তু যিমান দূৰ দেখিছোঁ চাহ খোৱা মানুহৰ চেল্ফি লোৱা মানুহৰ ভিৰটোহে বহুত বেছি যেন লাগিছে দিবচোন দুটা দিয়ক এইটো যেতিয়া চাহ একাপ খাই দি যাবই লাগিব চাহ একাপ চাহ খাম বুলি ভাবিলো অৱশেষত আমি গৈ গৈ বিচাৰি পালোঁ চুকুৰ ভাইৰ দোকানখন। চুকুৰ ভাইৰ দোকানত গৈ প্ৰথমতে বহুতেই ভাল লাগিছিল যিহেতু যথেষ্টখিনি মানুহৰ ভিৰ দেখিছিলোঁ। কিন্তু গৈ তাত অকণমান টাইম ৰখি দিয়াৰ পিছত গম পালোঁ আচলতে মানুহখিনিয়ে চাহ খাই বা তেওঁৰ দোকানখনত বস্তু কিনিবৰ কাৰণে নাই যোৱা। সকলোবোৰে ভিডিঅ' বনাবৰ কাৰণে আৰু মানে ফটো ল'বৰ কাৰণেহে দোকানখনত ভিৰ কৰিছে। আৰু ফাৰ্ষ্ট কথা হ'ল দোকানখনত মানুহে চাহ খায় কিন্তু পইচা নিদিয়াকৈ গুচি যায়। এইটো কিন্তু বহুত বেয়া কাম কৰিছে মানুহখিনিয়ে যিহেতু তেওঁৰ দোকানখন দিছে কিবা এটা পাম কিবা এটা কৰিম বুলি গতিকে সকলোখিনি মানুহে যিহেতু তাত গৈছে ভিডিঅ' বনাইছে গতিকে একাপ চাহ খাই অহাটো একো ডাঙৰ কথা নহয় বুলি মই ভাবোঁ সকলোৱে একাপ চাহ খাওক কিবা বস্তু যদি আপোনালোকক লাগে বিৰিয়ানী পায় কিবা কিবি পায় আপোনালোকে লৈ আহক তেওঁক আৰু অকণমান উৎসাহ দিয়ক যাতে তেওঁ যিখিনি কৰিব বিচাৰিছে সেইখিনি কৰিব পাৰে তাৰপিছত মই চুকুৰ আলী ভাইৰ লগত অলপ কথা পাতিলোঁ শুনকচোন কি কথা পাতিলোঁ আপুনি এখন দোকানে চলাই থাকিম বুলি ভাবিছিলে ভৱিষ্যতে আপোনাৰ কি হ'ব আপুনি কি কৰিম বুলি ভাবিছে দেখা যাব এতিয়া কৰি খাব লাগে আপোনাৰ দোকানখন আপোনাৰ অনুভৱটো কেনেকুৱা আপুনি গম পাইছো কাৰণ আপোনাৰ গোটেই মানুহখিনিয়ে ঠিক কৈছে কিন্তু মই যিমানখিনি দেখিছো ইয়াত মানে আপোনাৰ জাষ্ট ফটো ল'বৰ কাৰণে ভিডিঅ' ল'বৰ কাৰণে আহিছে আপোনাৰ মানে দোকানখনত সেইটো কাৰণে আপুনি মনটো বেয়া কৰিব নালাগে আপুনি পইচাটো নিদিয়াকৈ গুচি যায় কাৰণ তেওঁ ভৱিষ্যতে কিবা এটা কৰিম বুলি ভাবি কেনে ইয়াত দোকানখন দিছে মই ভাবো যিমানখিনি মানুহ আহিছে মানে সকলোৱে এটা হ'লেও চাহ খাই যাওক যিহেতু তেওঁ চাহৰ দোকানখনেই দিছে ইয়াৰ পৰা হয়তো তেওঁ ভৱিষ্যতে আৰু বেলেগ কিবা কৰিম বুলি ভাবিছে সেইকাৰণে মই আপোনালোকক অনুৰোধ তেওঁৰ দোকানখনৰ ফালে চাই বা তেওঁৰ যিখিনি কষ্ট হৈছে সেইখিনি যাতে সাৰ্থক হয় তাৰ কাৰণে আপোনালোকে ধুনীয়াকৈ চাহ একাপ খাই যাওক লগতে তেওঁ বিৰিয়ানীৰ ব্যৱস্থা কৰিছে ভাজা বুট আছে আৰু যিখিনি ফাইভ-ষ্টাৰ সেইখিনি আছে গতিকে মই আপোনালোকক অনুৰোধ কৰিছো আপোনালোকে যিমানখিনি মানুহ আহিছে চবেই সঁহাৰি জনাই মানে এটা হ'লেও চাহ খাই সকলোৱে যায় তেওঁ হয়তো যথেষ্টখিনি আৰু সাহস পাব আৰু উৎসাহ পাব গতিকে তেওঁক অকণমান আপোনালোকে সহায় কৰক আৰু ইয়াত অকল চেল্ফি ল'বৰ কাৰণে বা অকল ভিডিঅ' বনাবৰ কাৰণে আপোনালোকে নাহিব যিহেতু ইমান কষ্ট কৰি ইমান দূৰৰ পৰা আহিছে গতিকে তেওঁৰ লগত মানে সহযোগ কৰিলে আমাৰ সকলোৰে ভাল লাগিব তেওঁৰো ভাল লাগিব বাকী ভাই আপুনি আৰু ৰাইজক কি ক'ব আপুনি যথেষ্ট কষ্ট কৰিছে মই চাই আছো সদায় সদায় চাই আছো চাহ খালো আমি চাহ খাইছো অলৰেডি আপোনাক বাকী আৰু বাকী আপোনাৰ আপোনালোকে চাকক সকলোৱে আৰু ভাইটিৰ দোকানৰ সকলোৱে চাওক মই ভাইটিকে আৰু দুটা দিয়ক আৰু যিখিনি পাৰে তেওঁক সহায় কৰক তেওঁ বহুত কষ্ট এইখিনি পাইছে নহয় জানো আপুনি যথেষ্ট কষ্ট কৰিলে হয় কষ্টৰ ফলত আপুনি সকলোখিনি নিজকে কিবা এটা কৰাৰ চেষ্টা কৰিছে গতিকে আগুৱাই যাব আমি বিচাৰো অসমৰ মানুহখিনিয়ে বিচাৰে যে আপুনি ইয়াতে যিখিনি কৰিছে ভাল কাম কৰিছে আপুনি নিজৰ ভৰিত নিজে থিয় হ'ব চেষ্টা কৰিছে আনৰ ওপৰত কথা আমাৰ বহুত ভাল লাগিছে আপোনাক দেখি কেনে গতিকে আৰু
সময়খিনি নিবনুৱা আছে, মানে চৰকাৰে চাকৰি দিব বা কিবা দিব, এইবিলাক আশা কৰি লাভ নাই। সকলোৱে নিজৰ কিবা এটা কৰি চোৱাটো ভাল আৰু নিজৰ কৰি নিজে থিয় দিবৰ কাৰণে চেষ্টা কৰাটো ভাল। ত' ভাল লাগিলে আপোনাক লগ পাই কিনে, যথেষ্ট ভাল লাগিলে। আজি তাৰপিছত মই চুকুৰ আলী ভাইৰ লগত অলপ কথা পাতিলো, আপোনালোকে শুনিলে, আৰু লগতে এনেকে দুকপিমান চেল্ফি উঠি তাৰ পৰা গুচি আহিলো।